নমস্কাৰ। এইচ ফাৰ্ষ্ট ইয়েৰৰ ছ'চিয়লজিৰ জাতি আৰু প্ৰজাতিৰ বিষয়ে এছ ঘড়ীৰ দৃষ্টিভংগ কি ব্যাখ্যা কৰা। এই প্ৰশ্নটো মই তোমালোকৰ বাবে আগবঢ়াইছোঁ। প্ৰশ্নটো এবাৰ চাই লওঁ আহা। আৰু এই প্ৰশ্নটো আমি হাতে লিখা হয় নিজেই। তোমালোকে এই প্ৰশ্নটো হুবহু এনেকৈ লিখিলেই এটা ভাল মাৰ্কছ পাবা। আহা প্ৰশ্নটো এবাৰ চাই লওঁ। ভিডিঅ'টো ইমানেই। এই উত্তৰটোৰ তোমালোকে PDF-টো বিচাৰিলে তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা PDF লিংক। তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।